Pasti, lepas pastikan itu, lagi tanpa kita gini kan, so ini dia ke cek kalau gitu. Kalau aku pertama ini, ini itu hampir itu kecuali Sarkar, Menteri Minister Dr. Himodor Susoma Kihai, PPK, itu kecuali Arbiano, Gubernur Kaunsil CM, Dr. Tulina Mohang Kihai. Alam itu Hai Barim, Lapen ke Aron Barim, Labangsu, Kikroyani, Matumapang, Ansose, Imithanganim, Kacepat Pacengku, Tegi Amat, Kedengpo, Kahe Diwal apa, Uci Diwal apa, Asam Sarkar में Iki Pipong, Labangso, Aman. Asyik kita Dr. Himodor Susoma ini Labangso Kang Tiramai pensi alam ipan hidup ini kipido akar dong ipan hidup Labangso mai terlibat tu kau itu deh jadi target sih ini Labangso mai cari যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে হয় কি ক'ব আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব কাৰ্বি সমাজৰ কাৰণে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁৰ আশীৰ্বাদত আমাৰ কাৰ্বি যি পুৰোহিতসকল বা পূজাৰীসকল আমাৰ যিটো কি ক'ব আৰণ বাৰিম যিটো একেবাৰে পুৰণি যিটো ধৰ্মীয় তেনেকুৱা কি ক'ব পুৰোহিতসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা সাহায্য 10,000 টকা যিটো চেক প্ৰদান কৰিছে আজি আমি স্থানীয় আমাৰ নিজৰ স্থানত লাংফেৰ পুৰোহিত লোকসকলৰ কাৰণে আজি চেক বিতৰণী সভা আমি আয়োজন কৰিছোঁ গতিকে সেইটো হৈছে আমাৰ ঐতিহাসিক এটা দিন কাৰ্বি সমাজৰ কাৰণে কাৰণ আগতো তেনেকুৱা দেখি পোৱা নাছিলোঁ আৰু কোনো চৰকাৰ সময়তে তেনেকুৱা দেখি পোৱা নাছিলোঁ একমাত্ৰ আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বতে আমি তেনেকুৱা এটা ঐতিহাসিক এটা কাৰ্যসূচী আমি হাতত ল'ব পাইছোঁ গতিকে ৰাইজে বহুত ভাল পাইছে কাৰণ এই কাৰ্বি জাতিয়ে বহুত পুৰণি জাতি বুলি সকলোৱে কয় কিন্তু নিজৰ যিটো জাতি এটা কি ক'ব পৃথিৱীত যিটো প্ৰকাশ কৰিবলৈ কাৰণে তেনেকুৱা সুবিধা দিয়া নাছিল কিন্তু আজি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে তেনেকুৱা জাতিৰ কাৰণে একেবাৰে পিছপৰা জাতিসকলৰ কাৰণে এনেধৰণৰ সন্মান দিয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ আজি কিমানজন ব্যক্তি চেক প্ৰদান কৰা হৈছে আজি লাংফেৰত মুঠ আছিলে 419জন পুৰোহিতসকলৰ কাৰণে চেক দিয়া হৈছে তাৰ আগত আনুষ্ঠানিক হিচাপে ডিফুত চাই ষ্টেডিয়ামত দিয়া হৈছিলে মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নিজ হাতেৰে দিয়া হৈছিলে আজি প্ৰতিটো সমষ্টিয়ে বিতৰণী সভা আয়োজন কৰিছোঁ আজি আমি 409 জন সকলৰ কাৰণে আমি চেক বিতৰণ কৰিছোঁ গতিকে খুবেই ভাল পাইছে কাৰ্যসূচী সকলো সমষ্টিতে আছে 26টা সমষ্টি 26টা জেগাতো তেনেকুৱা বিতৰণী সভা আয়োজন কৰিছে গতিকে ভাল লাগিছে আৰু সঁচাকৈ ক'ব লাগিব আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত তাৰপিছত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নেতৃত্ব লোৱাৰ পিছতে আমাৰ যি জাতি বিভিন্ন জাতি জনগোষ্ঠী লোকসকলৰ কাৰণে তেনেধৰণৰ সন্মান আমি পাইছোঁ এতিয়া বহুত কাৰ্বিসকলে কি ক'ব
অন্যান্য ধৰ্মীয় তেনেকুৱা পালন কৰা আছে যে কোনোবা কাৰ্বিসকলে খ্ৰীষ্টিয়ান পালন কৰে, কোনোবা কাৰ্বিসকলে আৰণ কিমি বা লক্ষিমন সংঘৰ পালন কৰে বা কিছুমানে শিৱ ভক্ত তেনেকুৱা থাকে। কিন্তু সকলো ধৰ্মীয় যিসকলে পালন কৰিছে সকলো ধৰ্মীয়বিলাককো সন্মান দিছে আসাম দৰ্শন যোগেদি। আজি লাংফেৰৰ যদি আমি ক'ব যাওঁ, ইয়াত 265টা গাঁও আছে। 265টা গাঁৱৰ ভিতৰত এতিয়া নোপোৱা মাত্ৰ 50টামান গাঁৱহে ইতিমধ্যে থাকি গ'ল। বাকী যিমানটো গাঁও সকলো গাঁৱতে আপোনাৰ খ্ৰীষ্টিয়ান চাৰ্চ ঘৰে কওক, আপোনাৰ কি ক'ব লক্ষিমন মন্দিৰৰ কথাই কওক, আৰু আমাৰ কাৰ্বি যিবিলাকে পুৰণি যিটো ধৰ্মীয় যিটো চেকাৰ্কলি ৰংকেৰ, সেই ৰংকেৰ চেট সকলো জেগাতে আমি দিবলৈ সক্ষম হৈছে মাননীয় CM ছাৰ আৰু লগতে অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ নেতৃত্বতে আমি তেনেকুৱা সুবিধা আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি লাংফেৰবাসী হৈ তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনৰো তেনেকুৱা মৰম যাতে আকৌ লৈ যায়। সেইখিনি আছে, ধন্যবাদ। media article atau mafata pini labangso acekiron ladak lang peralong labangso acekiron aputha ke lapuglo nilitung karbi atum khan aron barim kirim thip atum aphan karkli phijo kurusar atum pen cheng aphan pen cheng lok char hepi thireng bangreng ajutang ki klem aputha char hepi atum khan ucepi duhui di duhui jang baroy basim lahai amat orantini lahai amana peng kidu aputhak atuma phansi kanghon pen cek 1000 kep acek nang pipon lo labangso 1000 kep acek nang ki pipon ke kumalo pulutangte BJP kacari abangku la mama mohonto lasi kanghon pen nang pipon lo lasi BJP atuma phan churu ret un lapen ipu Dr. Tuliram Ronghang alangli kamatha ke miajok karbi atuma phan lapuson jutang ing chulim do pujini pa mepen ha angsong ta pachini dam kulaso kabor I ajoini Tuliram Ronghang kabor I ajoini si piniarni lapuson karbi aron bari matum phan tame manpeng ke do abangku abang phi atuma phan an 1000 kep ki joy kepen acek nang ki pipon ke nili hin pen ke choropik chota kali birthe sining politik ang bongsame Dr. Tuliram Ronghang lapen Himanta Biswa Sarma la birthe sining politik sitame acethe paduna local misi iye modram lekhe la busame nitum han dak lang pherarat aphan busame kaching hon thepik lapen kamathat amipik lapen churo aret nang naklo longlo amasi churo re nang naklo bothi sami kali madu takilang pencini lasini tu maphan pinang ana tum sami nang lang pher im kene modhuram lekheke chingkimi o nang tum long im ke chingkimi o pinang ana tum ni tum han nang kiro tum tado lasela im kachingkimi kamatha kimi joine si pini la puson imang homan mi pin pen ni tum lahai achik long ji puchini ne pin pen men nang pathrik jok ason si man lo ko sini tuma thalo emeng nang paprang daglo lahaya man peng kilong kithek kiri kachini ajoy ni pen lahaya man peng nang ki pipon ke ni tum ke choro lo lasi pirthe sining du ritik same humen phulok achithe padunang ni tum kaching hon MC la modhuram lekhe sitame humen phulok achithe padunang lapen Dr. Tuliram Rohang same humen phulok achithe padunang Himanta Biswa Sarma same humen phulok achithe padura lapu an suse tumhan karbi tumhan kaching thura bar sai jutang abarim dopu bu an suse kaching thura tobar nang japon ko busi nili tumahin pen jurolo nili lam thela pasi pagi ko ka check amar chief minister aru amar karbi anglor CM ami সকলো পুৰুষাৰ সকলে ধন্যবাদ থাকিল। তাৰ পিছত আমাৰ কিমান বছৰ ধৰি তেনেকুৱা এটা এই কিবা এনেকা বিতৰণ মানে এনেকা চেকখন বিতৰণ কৰিব বুলি আমি ভবাই নাছিলোঁ, কিন্তু আজি সেই চৰকাৰে আমাক
কুৰুচাৰসকলক আৰু এই চাৰহেপিসকলক এই চেক বিতৰণৰ বাবে আমাৰ সকলো আমাৰ কাৰ্বি আংলং ৰাইজে যিমান কুৰুচাৰ আছে আৰু যিমান চাৰহেপি আছে উচেপি আছে দহিদি আছে সেইবিলাক আমি বহুত বহুত ধন্যবাদ থাকিল আৰু আগন্তুক যাতে তেনেকুৱা আৰু এনেকুৱা দিব পাৰিব বুলি আমি আশা থাকিলোঁ গতিকে আমাৰ যিমান আগতে যিমান চৰকাৰ আছিলে তেনেকুৱা দেখি পোৱা নাছিলোঁ আৰু আমাৰ কুৰুচাৰসকলে তেনেকুৱা নাছিলোঁ এতিয়া আমাৰ এই বিজেপি চৰকাৰ তথা আমাৰ মোদী চৰকাৰ বা হিমন্ত চৰকাৰ আমাৰ তুলিৰাম ৰহাং চৰকাৰ আহি পেলাই আমি এই চেক বিতৰণ দিয়াটো আমাৰ কাৰ্বি আংলং ৰাইজে চাৰহেপি তথা আমাৰ কুৰুচাৰ উচেপি অবক্তি আমাৰ এই দহিজাং লাগে খুব ভাল লাগে আজি বহুত সন্তুষ্ট পাইছোঁ বুলি আমি লাংফেৰ অন্তৰত থকা যিমান কুৰুচাৰ আছে আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল কিমানকৈ চেক পাইছে কিমান টকা আমাৰ মানুহ টোটেলটো হৈছে এই 409জন 10,000কে প্ৰতিজনকে দিয়া হৈছে